আঙুৰৰ থোপা কোমল পইনত হোৱা নাই আৰু এসপ্তাহমান পিছত পকিলে দৰ্শক আমি সকলোৱে জানো অসমত আঙুৰ খেতি নহয়, কিন্তু আপোনালোকক দেখাম কিন্তু অসমত আঙুৰ খেতি হয় আৰু অসমত আমাৰ বিশ্বনাথ জিলাত বিশ্বনাথ ঘাটত তাকো এটা RCC ছাদৰ ওপৰত আঙুৰ খেতি কৰিছে এজন খেতিয়কে। তেখেত পেছাত এজন ৰাজমিস্ত্ৰী। তেখেতে ইউটিউবত ভিডিঅ' চাইছে আঙুৰ খেতি কেনেকৈ কৰিব লাগে। তেখেত আঙুৰ খেতি কৰিছে। এতিয়া বৰ্তমান তেখেতৰ আঙুৰ খেতিৰ হেণ্ডেলি তলত আছোঁ ছাদৰ ওপৰত। এই হেণ্ডেলি দেখিছে নহয়, এইবিলাক আঙুৰ কি ধুনীয়াকৈ দেখিছে, থোপা থোপা লাগিছে এইবিলাক আঙুৰ বৰ্তমান। এয়া দেখিছে আঙুৰ মাত্ৰ লাগিছে, এতিয়ালৈকে পইনত হোৱা নাই। এইটো আপোনাৰ গোল আঙুৰ, সেউজীয়া বৰণীয়া, পকিলে সেউজীয়াই হ'ব। হেণ্ডেলিৰ তলত চাগে এয়া আঙুৰ দেখিছে, সম্পূৰ্ণকৈ চাই লওকচোন এবাৰ। আৰু এই আঙুৰ খেতিটো ক'ত আছে, কোনে কৰিছে, আপোনাক সম্পূৰ্ণ দেখাম। তাৰ আগতে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি মূল্যৱান বুলি ভাবে শ্বেয়াৰ এটা কৰি দিব, নহ'লে আগলৈ ভিডিঅ'টো হেৰাই যাব। এয়া দেখিছে মাত্ৰ এজোপা আঙুৰ গছ, এজোপা গছতে কিমান আঙুৰ থোপা থোপা লাগিছে। এজোপাৰ পৰিৱৰ্তে 10-12 জোপা আঙুৰ গছ থাকিলে হয় কেনেকুৱা হ'ল হয়, আপুনি এবাৰ অনুমান কৰক। তাকে আঙুৰ খেতিৰ হেণ্ডেলিৰ তলত মই ভালকৈ চিধা হ'ব পৰা নাই। এয়া আঙুৰ থোপা থোপা আৰু আঙুৰ গছজোপা দেখাম আহক। আৰু এই আঙুৰ গছৰ হেণ্ডেলটো যিহেতু ছাদৰ ওপৰত থৈ দিছে, এয়া হৈছে আঙুৰ গছৰ পাতবিলাক দেখিছে নহয়। এয়া আঙুৰ গছৰ গুৰি হয়, দেখিছে নহয় আপোনালোক। এয়া শিপাৰ নিচিনা ওপৰ পিনে উঠি আহিছে তামোল গছৰ গুৰি পিনে, দেখিছে নহয়। এইটো গৃহস্থই আঙুৰ গছটো ওপৰ পিনে উঠাই দিছে ছাদৰ ওপৰত। এয়া ছাদৰ ওপৰত এনেকৈ ঢাকি ৰাখিছে। আপোনালোক জানে খেতি কৰিলে চৰাই চিৰিকটিয়ে খাব, কিন্তু খোৱাতকৈ নষ্টহে বেছি কৰিব, যিহেতু এইটো এটা ফল মূল। আৰু কি ধুনীয়া এয়া আঙুৰৰ থোপা কোমল পইনত হোৱা নাই আৰু এসপ্তাহমান পিছত পকিলে এয়া গোল আঙুৰ হয়, সেউজীয়া আঙুৰ বহুত প্ৰকাৰৰ আছে। আৰু ক'ত আছে আপোনাক দেখাম আহক। এয়া দেখা পাইছে বিশ্বনাথ হাইস্কুল খেলপথাৰ। বিশ্বনাথ হাইস্কুল খেলপথাৰৰ গাতে লাগিছে এই আঙুৰ খেতিৰ গছ, ছাদৰ ওপৰত পাব, ছাদৰ ওপৰত। আৰু এই আঙুৰ খেতিটো কোনে কৰিছে তাৰ লগত কথা পাতো আহক। বন্ধুসকল, তেওঁ হৈছে এই আঙুৰ খেতিৰ গৃহস্থ। তেওঁৰ নাম আহমদ আলী, ঘৰ বিশ্বনাথ জিলাৰ বিশ্বনাথ ঘাটৰ বিশ্বনাথ হাইস্কুল খেলপথাৰৰ গাতে লাগি আছে ইয়াৰ বাসগৃহ, আৰু তাৰ বাসগৃহ ছাদৰ ওপৰত আঙুৰ খেতি কৰিছে। আপুনি এই আঙুৰ খেতিটো কৰিলে আইডিয়াটো ক'ত পালে? মই ইউটিউবত চাই মানে কৰিছো এইটো খেতিটো। আপুনি কেইবছৰ পৰা এই আঙুৰ খেতি কৰি আছে? আজি 3 বছৰৰ পৰা। আমাৰ অসমততো আঙুৰ খেতি নহয়, কিন্তু আঙুৰ যদি বা হয় টেঙা লাগে। আপোনাৰ আঙুৰটো কেনেকুৱা লাগে? মিঠা, একদম পুৰা কালাৰ আহি যায়, পুৰা মিঠা হয়। আপুনি ইয়াত কেইজোপা আঙুৰ গছ লগাইছে? এজোপা আঙুৰ গছটো ইমান ডাঙৰ হেণ্ডেলি। আৰু তলৰ পৰা উঠাই আনিছো মই ছাদৰ ওপৰত। আঙুৰ খেতিৰ হেণ্ডেলি চাৰিপিনে এনেকুৱা দিছে, কিয় দিছে? এইটো দিছো মানে আপোনাৰ বেছি ৰ'দ পালে মানে এইটো আপোনাৰ জ্বলি যায় মানে পচি যায় মানে আপোনাৰ। এইটো লগাই দিছে। এইটো লগাই দিছো। আৰু এই জালনীটো যে লগাই দিছে এইটো মূৰৰ ওপৰত, এইটো যে ইয়াৰ ওপৰত চাঙৰ ওপৰত ৰখিব মানে বস্তুটো, সেইটো কাৰণে দিয়া হৈছে গছটো বগাবলে। দেখিছে এয়া কি ধুনীয়া আঙুৰ থোপা থোপা লাগিছে। মাত্ৰ এজোপা আঙুৰ গছ, এজোপা আঙুৰ গছে এইটো তলৰ পৰা একদম প্ৰায় 2 তালাৰ ওপৰ মান উঠিছে। এইটো দেখিছে তলৰ পৰা উঠাই আনি আছে, কিমান তলৰ পৰা। এয়া আছিল আমাৰ আহমদ আলী আঙুৰ খেতি কৰিছে ইউটিউবত ভিডিঅ' চাই। আৰু বন্ধুসকল, এই আঙুৰ খেতিৰ উপস্থাপনাৰ ভিডিঅ'টো আপোনাক কেনে লাগিল কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ, আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।